নমস্কাৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত তাকে লাইক কৰি দিব তেনেহলে আহক আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ কেইটালৈ ডাইনী বুলি কোনো বস্তু নাই বেছ কবিৰাজ চক্ৰই নিৰহক ডাইনী সজাই অত্যাচাৰ চলায় বিৰুৱালা ৰাবা ৰাতিপুৱা ডাঙৰ খবৰটো হৈছে বিৰুৱালা ৰাবাই কৈছে বেছ কবিৰাজসকলে নিৰহক ডাইনী সজাই অত্যাচাৰ চলায় গোহাইগাঁও মহকুমাৰ মাজতি গাঁৱত কিছুদিন পূৰ্বে ডাইনী সন্দেহত এক দম্পতীক শাৰীৰিক অত্যাচাৰ কৰাৰ উপৰি বল্লমজোৰা গাঁৱত 5 দিন পূৰ্বে ডাইনী সন্দেহত আন এক অবাঞ্ছিত ঘটনা সংঘটিত হয় কাটিৰ ওপৰ বয়সৰ এগৰাকী বৃদ্ধক গাঁৱৰ ৰাইজে সন্দেহ পাতি মাৰধৰ কৰাৰ পিছত নিশা এডল যুৱকে ডাইনীৰ অপবাদ দি বৃদ্ধগৰাকীক আক্ৰমণ কৰে যদিও দৈৱক্ৰমে মৃত্যুৰ পৰা ৰক্ষা পৰে বৃদ্ধজন আজি ৰাতিপুৱা ডাঙৰ খবৰ দুবুৰীত পূজা সমিতিৰ জিলা প্ৰশাসনৰ বৈঠক 10 বজাৰ পিছত বন্ধ কৰিব লাগিব মাইক লাউড স্পিকাৰ পৰিৱেশ অনুকূল দুৰ্গা পূজা উদযাপনৰ বাবে দুবুৰী জিলাৰ পূজা সমিতিসমূহক আহ্বান জনাইছে দুবুৰী জিলা প্ৰশাসনে দুবুৰী জিলা উপায়ুক্ত আম্বমুথান MPR অধ্যক্ষতাত যোৱা শুক্ৰবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুবুৰী মহকুমাৰ দুবুৰী গৌৰপুৰ গোলকগঞ্জ তামৰহাট আদি স্থানৰ পূজা সমিতিসমূহৰ সৈতে জিলা প্ৰশাসনৰ এখন বৈঠক অনুষ্ঠিত হয় বৈঠকত জিলা উপায়ুক্ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি নিশা 10 বজাৰ পিছত পিছদিনা পুৱা 8 বজালৈ উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ নকৰিবলৈ সকলো পূজা সমিতিক আহ্বান জনায় আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ কৰিয়াবলত কুঁৱৰীটোলত পৰিত্যক্ত ৱাগনৰ বাহনৰ ওজন পৰিমাণৰ ড্ৰাগছ জব্দ ৰাজ্যত এতিয়াও দপদপাই আছে ড্ৰাগছ ব্যৱসায়ীসকলে কলিয়াবৰৰ কুঁৱৰীটোলত জব্দ ওজন পৰিমাণৰ ড্ৰাগছ চলুং আৰক্ষী টহলদাৰী চকীৰ বিষয়া মৃদুল নাটৰ গোপন খবৰৰ ভিত্তিত জব্দ কৰা হয় ওজন পৰিমাণৰ ড্ৰাগছ কলিয়াবৰৰ কুঁৱৰীটোলৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দাঁতিত এখন পৰিত্যক্ত বাহনৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি আজি ৰাতিপুৱাৰ এটা ডাঙৰ খবৰ সুশান্ত সিং ৰাজপুতক হত্যা কৰা হৈছিল বুলি দাবী আমিৰ খানৰ ভাতৃ ফয়জল খানৰ ৰাতিপুৱাৰ বিগ ব্ৰেকিং নিউজ সুশান্ত সিং ৰাজপুতক হত্যা কৰা হৈছিল বুলি দাবী আমিৰ খানৰ ভাতৃ ফয়জল খানৰ সত্যটো পোহৰত আহিবলৈ প্ৰাৰ্থনা কৰক আমিৰ খানৰ ভাতৃ তথা মেলা ছবি চলচ্চিত্ৰৰ সহ অভিনেতা ফয়জল খানে শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতা সুশান্ত সিং ৰাজপুতক হত্যা কৰা হৈছে বুলি দাবী কৰিছে লগতে কয় যে কেতিয়াবা এনেধৰণৰ সত্য পোহৰলৈ নাহে আৰু সোনকালে পোহৰলৈ আহিবলৈ সকলোকে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছে নৱভাৰত টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ফয়জল খানে কয় মই জানো যে সুশান্ত সিং ৰাজপুতক হত্যা কৰা হৈছিল আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ এই খবৰখিনি চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোক লাইক কৰি দিব আজি ৰাতিপুৱাৰ এটা ডাঙৰ খবৰ কাজিৰঙাত একে গাঁৱৰে 3জন যুৱকে লাভ কৰিলে অসম আৰক্ষীৰ কামাণ্ডো চাকৰি কাজিৰঙাত একে গাঁৱত 3জনে লাভ কৰিলে অসম আৰক্ষীৰ কামাণ্ডো চাকৰি অসম আৰক্ষীৰ কামাণ্ডো নিযুক্তিৰ ফলাফলত জিলিকিল কাজিৰঙাৰ পিছপৰা বৰবিল মিচিং গাঁও 3 যুৱকে লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি গাঁওখনৰ একেটা পৰিয়ালৰ 2জনে লাভ কৰিলে কামাণ্ডো চাকৰি খুৰাক আৰু ভতিজাকে লাভ কৰিলে চাকৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমামূৰীয়া অতি পিছপৰা বৰবিল মিচিং গাঁৱৰ ভৱেশ্বৰ বিকাশ কাণ্ডং আৰু ৰাজ কাডংগে অসম আৰক্ষীৰ কামাণ্ডো চাকৰি লাভ কৰিবলৈ উৎফুল্লিত হৈ পৰিছে গাঁওবাসী আমি জনাই আছোঁ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ অমানৱীয় বাক্সাৰ ভাৰত ভূটান সীমান্তত বিদ্যুৎ সংযোগ কৰি হত্যা কৰিলে এটা বনৰীয়া হাতীক খবৰ অনুযায়ী মুছলপুৰৰ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ চব্ৰুৱাৰীত এটা বনৰীয়া হাতী হত্যা কৰা ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে বিচনকাহীৰ নামৰ লোকজনে বিদ্যুৎ সংযোগ কৰি সংঘটিত কৰিছে এই অপৰাধ ধান খেতি হোৱাৰ বাবে এই লোকজনে বিদ্যুৎ সংযোগ কৰি হত্যা কৰে হাতীটোক আনকি মৃতত হাতীটোৰ টেং পৰ্যন্ত কাটি পুতিবলৈ পেলোৱা চেষ্টা চলাইছিল বিচন গায়ংগে